সকলৰ সহযোগিতাই আমাৰ অনুষ্ঠানটি সফলতাৰ মূল মন্ত্ৰ গতিকে আপোনালোকে খুব সুন্দৰভাৱে অনুষ্ঠান উপভোগ কৰক সকলোৰে সহায় সহযোগিতা একান্তই কামনা কৰিছোঁ ধন্যবাদ স্বত্বাধিকাৰী বিপুল গগৈ ডাঙৰীয়া আৰু আমাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত মহোদয় ইতিমধ্যে উপস্থিত আছে আমাৰ মাজত গতিকে আমি উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি হেমাংগ বৰুৱা ডাঙৰীয়া আমাৰ মাজত উপস্থিত তেখেত নাই গতিকে মই উপসভাপতি দেৱজিৎ বৰুৱা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ
উপস্থিত আছে হালুৱা টিঙৰ কৃষ্ণ পায়েং বুলি আন এজন যুৱক তেখেতে আমাৰ নগাঁও জনগোষ্ঠীৰ এক সুন্দৰ ৰূপত শিৱসাগৰৰ প্ৰশাসনিক বিষয়া DSP ছাৰ আমাৰ মাজত উপস্থিত আছে যেহেতুকে প্ৰশাসন অবিহনে আমাৰ অনুষ্ঠান সফল কেতিয়াও নহয় DSP ছাৰ আমাৰ মাজত উপস্থিত আছে আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা আমি DSP ছাৰক আমাৰ মঞ্চলৈ আৰু তেখেতৰ বাবে এখন সম্বৰ্ধনা পত্ৰ প্ৰস্তুত কৰি ৰখা হৈছিল কিন্তু আমাৰ সময়ৰ প্ৰতি দৃষ্টি ৰাখি মোৰ পাছে পাছে মই আগে আগে আপুনি পাছে পাছে আহি থাকক গৈ থাক আহি থাকক ধন্যবাদ এই আমাৰ মাজত জুবিন দা আৰু আমাৰ পুতুল গগৈ ডাঙৰীয়া নন্দনবন ৰিজৰ্টৰ স্বত্বাধিকাৰী আৰু আমাৰ উদযাপন সমিতিৰ সভাপতিয়ে এখনি গামোচাৰে সম্বৰ্ধনা জনালে আৰু আমাৰ